নমস্কাৰ, মই বনজিৎ দাস। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি এটা কাৰেণ্ট টপিক, ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশক লৈ মই ক'বলৈ বিচাৰিছোঁ। আৰু এনেকুৱা এটা ভাইটেল টপিক হয়, যিটো টপিক আমি সকলোৱে বৰ্তমান সময়ত যিবিলাক আমি বাতৰি কাকতেই হওক বা আমি ছ'চিয়েল মিডিয়াই হওক এনেকুৱা প্লেটফৰ্মত দেখিছোঁ। আৰু সেই ভাইটেল টপিকটো হ'ল উত্তৰ প্ৰদেশৰ চৰকাৰী কৰ্মচাৰী যিবিলাক মহিলা আছে, মহিলাসকলে মৰ্ণিং 6 বজাৰ পূৰ্বে আৰু ইভিনিং 7 বজাৰ পিছত তেওঁলোকক কাম কৰাবলৈ কোনেও যাতে বাধ্য কৰিব নোৱাৰে, তাক লৈ এটা ৰায় প্ৰদান কৰিছে। এই ৰায়টো প্ৰদান কৰাৰ মূল কাৰণ মই ভাবোঁ এইকাৰণে কৰিছে, কাৰণ কৰ্মচাৰীসকলে ৰাতিপুৱাৰ পৰা ইভিনিং প্ৰায় আপোনাৰ 8টাৰ পৰা বা 9 বজাৰ পৰা 4 বজালৈ ব্যস্ততাত থাকিব লগা হয়। গতিকে সেই ব্যস্ততাৰ প্ৰতি লক্ষ্য কৰি এই মহিলাসকলে যাতে মৰ্ণিং আৰু ইভিনিং এটা এক প্ৰকাৰৰ লেজাৰ বা এক প্ৰকাৰৰ যাতে প্ৰব্লেম নহয়, তেওঁলোকৰ শাৰীৰিকভাৱে হওক বা মানসিকভাৱে হওক তেওঁলোকক সুস্থ কৰি ৰখাৰ কাৰণে হয়তো এই পদক্ষেপটো লৈছে। গতিকে তেওঁলোকক এটা সকাহ দিব বিচাৰিছে চৰকাৰখনে। গতিকে এনেকুৱা পদক্ষেপক এক প্ৰশংসনীয় পদক্ষেপ বুলি মই ভাবোঁ এজন সচেতন যুৱক হিচাপে। ধন্যবাদ।